নমস্কাৰ, পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। দৈ হৈছে এনে এবিধ খাদ্য যাক দেখিলেই খাওঁ খাওঁ লাগে। তাৰোপৰি ইয়াক বিভিন্ন ধৰণেৰে আমি বনাই খাব পাৰোঁ। আৰু ঘৰুৱা দৈ হ'লেতো কথাই নাই, ই আমাৰ শৰীৰৰ কাৰণে বিভিন্ন উপকাৰী বুলি জনা যায়। কিন্তু এই দৈ কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে, আমাৰ বিভিন্ন সমস্যা নিতৌ হৈ থাকে। গতিকে সমস্যা বা ৰোগৰ ক্ষেত্ৰত দৈ আমি বিভিন্ন সময়ত খোৱাটো অপকাৰ বুলি ধৰা হয়। এতিয়া জানোচোন আহক দৈ আমি কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে। ইয়াৰ প্ৰথম পইণ্টটো হৈছে কেইবাদিনো বাহিৰ হৈ থকা দৈ বা টেঙা দৈ কেতিয়াও খাব নালাগে। যদি আপোনাৰ দৈখিনি বহুত দিন হৈ গ'ল তেন্তে তাত পোকে ধৰিব পাৰে আৰু এই দৈ খোৱাটো আপোনাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক বুলি জনা যায়। টেঙা দৈও খাব লাগে, কিন্তু বেছিকৈ খালে ই অপকাৰ কৰিব পাৰে। গতিকে আপোনালোকে বাহিৰ হৈ থকা দৈ বা টেঙা দৈ কম বেছি পৰিমাণে সেৱন কৰিব, কিন্তু বাহিৰত থকা দৈ কেইবাদিনো হ'লে কেতিয়াও নাখাব। ৰাতিৰ সময়ত পৰাপক্ষত দৈ খোৱাৰ পৰা বিৰত থাকিব। তাৰোপৰি কাহ হৈ থাকিলে বা পেটৰ অসুখ হৈ থাকিলে দৈ গাখীৰ কেতিয়াও সেৱন কৰিব নালাগে। চৰ্দি, কাহ, হাঁচি, কফ আদিত দৈ খোৱাৰ পৰা আঁতৰত থাকিব। উশাহ-নিশাহৰ সমস্যাত যিসকল লোকে ভুগি আছে তেওঁলোকে দৈ খালে সাৱধানপূৰ্বক খাব লাগে। দৈ মুখত সানিলে মুখৰ সমস্যা দূৰ হয়, মুখৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে। আমি সকলোৱে জানো যে দৈ আমাৰ মুখৰ বা ছালৰ কাৰণে বৰ উপকাৰী। যদি আপোনাৰ গাত বিভিন্ন ৰোগে দেখা দি আছে তেন্তে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ মতেহে দৈ গাখীৰ কিন্তু খাব লাগে। শৰীৰৰ বিভিন্ন অংশত বিষ হৈ থাকিলে দৈ কেতিয়াও খাব নালাগে, কিয়নো যেতিয়া সেই বিষ হৈ থাকিব দৈ গাখীৰ হ'লে বিষৰ পৰিমাণ বৃদ্ধি হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।